প্ৰথমতে ধন্যবাদ জনাইছোঁ। আজি এই সন্ধিয়াখনত আমাৰ এই ওদালগুৰি মনিটৰিং যি অফিচ, এই অফিচত আমি XNDB হিচাপে আজি আমি সকলোৱে একগোট হৈ আজি আমি ডিষ্ট্ৰিক্ট XNDB ৱেলফেয়াৰ এছ'চিয়েশ্যন এই কমিটিখন বনোৱা হৈছে। আৰু এই কমিটিত আমি প্ৰেছিডেণ্ট আৰু ভাইচ প্ৰেছিডেণ্ট, জেনেৰেল ছেক্ৰেটাৰী, এছিষ্টেণ্ট ছেক্ৰেটাৰী লৈ আমি সৰ্বমুঠ বৰ্তমান আমি 23জনীয়া এটা কমিটি বনাই লৈছোঁ। আৰু ভৱিষ্যতে নিশ্চয় আমি এইটো বঢ়াই থাকিম। আৰু এই কমিটিটো বনোৱাৰ মেইন উদ্দেশ্য হৈছে যে আমাৰ যিহেতু সুদীৰ্ঘ আমি 34 বছৰ সংগ্ৰাম কৰি পেলাই আৰু এই সংগ্ৰামৰ মাধ্যমেৰে 2020 চনত 27 জানুৱাৰীত ভাৰত চৰকাৰ আৰু অসম চৰকাৰ NDBৰ 4টা গোট আৰু আপচুকে লৈ শান্তি চুক্তি হৈছিল। আৰু তাৰ 2 মাহ পিছতে আমি যিটো আমাৰ NDB সংগঠন আছিল, এই আৰু NDB সংগঠনটো আমি সম্পূৰ্ণভাৱে আমি ডিজলভ কৰা হৈছিল। আকৌ এতিয়া আহি আমি আমাৰ যিমানবোৰ NDBৰ প্ৰাক্তন সদস্য আছিল গোটেইবোৰে যিহেতু এটা ৰাজনৈতিক পাৰ্টি UPPL, তাতে আমি সকলোৱে যোগদান কৰিছিলোঁ আৰু সেইমতে ইলেকশ্যনো খেলিছিলোঁ। কথা হ'ল যে আমি আজি যিটো এই XNDB ৱেলফেয়াৰ এছ'চিয়েশ্যন বনালোঁ, সেই XNDB ৱেলফেয়াৰ ছ'চাইটিৰ ইয়াত একচুৱেলি এছ'চিয়েশ্যন ইয়াত একচুৱেলি কোনো মানে অন্য কি কয় বেলেগ কাৰোবাৰ এগেইনষ্টত নহয়। আগন্তুক আমাৰ যিমানবোৰ আমাৰ সদস্য আছিল আৰু তাৰ লগতে আমাৰ যিবোৰ মানে গভৰ্ণমেণ্টৰ পৰা পাবলগীয়া সহায় সুবিধাবোৰ, সেইবোৰ যাতে আমি ভৱিষ্যতে আমি একলগ হৈ আমি আমাৰ যিটো সুবিধা, সেই সুবিধাখিনি যাতে আমি আদায় কৰিব পাৰোঁ। উদাহৰণস্বৰূপে ভাৰত চৰকাৰৰ পৰা আমাক ষ্টাইপেণ্ড এটা দি আছিল 6,000 টকা কৰি, কিন্তু সেই ষ্টাইপেণ্ডটোৰ মানে কোনো ঠিক নাই। ইচ্ছা লাগিলে দিয়ে, ইচ্ছা নালাগিলে নিদিয়ে, এনেকুৱা অৱস্থাত আছে। এতিয়াও মোটামুটি প্ৰায় 6-7 মাহ আমি সেই ষ্টাইপেণ্ডৰ পৰা আমি বঞ্চিত হৈ আছোঁ। আৰু আজি এইখিনিকে ক'বলৈ ওলাইছোঁ যাতে আমি XNDB ৱেলফেয়াৰ এছ'চিয়েশ্যন হয় এইবোৰ কথা যেন আমি গভৰ্ণমেণ্টৰ আগত আমি দাঙি ধৰিব পাৰোঁ। আৰু ভৱিষ্যতে যিবোৰ আমাৰ পাবলগীয়া সহায় সুবিধাবোৰ আছে, সেইবোৰো যাতে আমি গভৰ্ণমেণ্টৰ ওচৰত আমি দাঙি ধৰিব পাৰোঁ। সেইকাৰণে আজি আমি এই সংগঠনটো বনাইছোঁ। আৰু এই সংগঠনটো কোনো এটা অন্য এটা সংগঠনৰ এগেইনষ্টত নহয় বা পাৰ্টিৰ এগেইনষ্টত নহয়। আমি যাতে আমাৰ ল'ৰাখিনিক আমি সকলোকে একগোট কৰি আমি ৰাখিব পাৰোঁ, সেইকাৰণে আমি এই এছ'চিয়েশ্যনটো আমি বনাইছোঁ। আৰু আমাৰ লগতে যিবোৰ সুদীৰ্ঘ সময় অভাৰগ্ৰাউণ্ড হিচাপে কাম কৰি আছিল, আমি তেওঁলোককো আমি কিছুমান কথা দি দিছিলোঁ। আৰু সেই কথামতে যোৱা চুক্তিটো কিছুমান উল্লেখ আছে, সেইবোৰো যাতে তেওঁলোকে সেইবোৰ সুবিধাবোৰ পায়, তাৰ বাবেও আমি চৰকাৰৰ ওচৰত আমি মাত মাতি যাম বুলি আমি এনেকুৱা এটা সংগঠন আমি আজি বনোৱা হৈছে। এইখিনিতে আৰু এটা কথা ক'বলৈ ওলাইছোঁ। যোৱা জানুৱাৰী মাহৰ 19 তাৰিখ গুৱাহাটীত এই ভাঙাগড় যিটো অডিটৰিয়াম, এই অডিটৰিয়ামত আমাৰ প্ৰাক্তন NDB সকলৰ যিটো 4 লাখ টকাৰ এখন চেক দিছিল তেওঁলোকে। কিন্তু কথা হ'ল এইটোৱে যে তাতে 1279 জনৰহে মাত্ৰ নাম অন্তৰ্ভুক্ত হৈছে। কিন্তু আৰু বহুত মানে তেনেকুৱা আমাৰ XNDB ৱাৰ্কাৰ থাকি গ'ল। মই এইটোকে ক'ব বিচাৰিছোঁ যে
যাতে যিবোৰ আমাৰ সক্ৰিয় কৰ্মী আছিল সেই সময়ত তেওঁলোকো এই যিটো 4 লাখ টকাৰ চাৰ্টিফিকেট পাইছিল সেই চাৰ্টিফিকেটৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে যাতে বা অতি সোনকালে তেওঁলোকে গভৰ্ণমেণ্টে এই তেওঁলোকৰ ব্যৱস্থাটো লৈ বা তেওঁলোককো এই চাৰ্টিফিকেট পোৱাৰ এটা ব্যৱস্থা কৰে আৰু ভৱিষ্যতে আমিও এক্স এনডিবি ৱেলফেয়াৰ এছ'চিয়েশ্যন হয় আমি এই বেলাত আমি নিশ্চয় চৰকাৰক অৱগত কৰিম বা আমি তেওঁলোকৰ লগত আলোচনাত বহিম আৰু আলোচনাত বহি যাতে এই বস্তুটো অতি সোনকালে হয় সেই বিষয়ত আমি তেওঁলোকৰ লগত আলোচনাত বহি আমি মীমাংসা কৰিবলৈ আমি আগবাঢ়ি যাম সদৌ শেষত এইখিনিকে আশা কৰিম যাতে আমি আমাৰ যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ যাতে ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে হওক আৰু আমাৰ বিটিআৰত UPPL চৰকাৰ তেওঁলোকে যেন আমাক যিকোনো ফালৰ পৰা সহায় সহযোগ আগবঢ়ায় মই তাকে তেওঁলোকক অনুৰোধ কৰিছোঁ মই আজি এই ওদালগুৰি ডিষ্ট্ৰিক্ট যি এক্স এনডিবি ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ সভাপতি মোক পাতিলে আৰু সভাপতি হৈ মই আজি আপোনাৰ আগত বা এই মিডিয়াৰ যোগে মই এইখিনিকে আহ্বান জনাইছোঁ